আরে দোষ 15 আগস্ট কেই তারিখে? তোর কথা শুনি হাইনা কান্দিমে কসন 15 আগস্ট 15 তারিখে নয় কেই তারিখে হবো? মানে সেই বজাৰত শুনি আহিলো কেইজন মানে হোটেলত সুধি আছে বোলে 15 আগস্ট কেই তাৰিখে, সেই কাৰণে ময়ো সুধিলো। তই স্কুল কলেজত গৈছা না নাই? আরে ভাই গৈছো, কিন্তু মানুহে সুধি আছে যে 15 আগস্ট কেই তাৰিখে, সেই কাৰণে ময়ো সুধিলো। তুইও যে গাধর লগত গাধ হওয়া 15 আগস্ট 15 তারিখেই হবো। 15 আগষ্টত কি হৈছিল? এই 15 আগস্টতে আমার ভারত স্বাধীন হয়েছিল। অলপ বহলাই কোৱা। ভারতবর্ষত ব্রিটিশে প্রায় 200 বছর শাসন করার পিছত আমার ভারতবর্ষই 1947 সনের 15 আগস্টত স্বাধীনতা লাভ করে। কেনেকে বন্ধু? সহজতে নহয় বন্ধু, বহু কষ্টৰ বিনিময়ত, বহু লোকৰ প্ৰাণ আহুতিৰ পিছত, কিমানৰ তেজেৰে আমাৰ এই দেশ স্বাধীন হয়। আৰু সেই শ্বহীদসকলৰ বিনিময়ত আমি আজি স্বাধীন ভাৰতবৰ্ষত নিজৰ ইচ্ছামতে বসবাস কৰি থাকিব পাৰিছোঁ। হয় বন্ধু, সেই সময়ত যদি আমিও থাকিল হয় স্বাধীনতা সংগ্ৰামীসকলৰ লগত স্বাধীনতা সংগ্ৰামত ভাগ ল'ব পাৰিলোহেঁতেন। হয়, সেই সুযোগ আৰু আমি ক'ত পাম? সেই সৌভাগ্য আৰু আমাৰ নহ'ল। কিন্তু এইবেলি এটা সুযোগ আমাৰ প্ৰধানমন্ত্ৰীয়ে দিছে। কি সুযোগ বন্ধু? এইবেলি আমাৰ ভাৰতবৰ্ষই ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰিব, অৰ্থাৎ হীৰক জয়ন্তী পালন কৰিব। হয় নেকি? আমি স্বাধীনতা পোৱা ৭৫ বছৰ? হ'ল। আৰু সেই মৰ্মে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘৰ ঘৰ তিৰংগা এটা কাৰ্যসূচী আৰম্ভ কৰিছে। ময়ো শুনিছো। গতি আমি প্ৰত্যেকজন ভাৰতীয়ই আমাৰ ঘৰত একোখনকৈ তিৰংগা উৰাব লাগিব। আৰু চৰকাৰে সুলভ মূল্যত বিভিন্ন ঠাইত জাতীয় পতাকাৰ যোগান ধৰিছে। হয়, তাৰপিছতো যদি কোনো দুখীয়া লোকে জাতীয় পতাকা কিনিব নোৱাৰে, আমি যুৱকসকলে তেওঁলোকক একোখনকৈ জাতীয় পতাকা দান কৰিম। হয় বন্ধু, সুন্দৰ চিন্তা কৰিছে। হয়, আৰু আমি লগতে গাঁৱৰ ডেকাখিনিয়ে মিলি আমি ৰেলী এটাকে উলিয়াও নেকি? ময়ো তাকে ভাবিছো। ব'লা বাকী লগৰবিলাকক লগ ধৰি ৰেলীৰ ব্যৱস্থা কৰোঁ। বন্দে মাতৰম, জয় হিন্দ। सारे जहां से अच्छा हिंदुस्तान हमारा, हम बुलबुले हैं इसके। ये गुलसिता हमारा। ব'লা যাৰা ভাই আৰু বাকী যিবিলাক আছে লগ ধৰি আৰু গাঁৱৰ মুৰব্বী কিছুমানকো লগ ধৰিব লাগে। হয়, ব'লা তেনে। দুই বন্ধু একেলগে আহিছা? দুই বন্ধু আহিছা মানে এনেতো নাই আহা, কিবাটো এটা কাম আছে। গোটেইখিনি একেলগে আছা, ভালে হৈছে। আজি আৰু ভাল কামেই লৈ আহিলো। তোমালোকে জানা নহয়, এইবাৰ আমাৰ ভাৰতবৰ্ষই ৭৫তম স্বাধীনতা দিৱস পালন কৰিব। হয় জানো, সেয়ে আমি গাঁৱত এটা ৰেলী উলিয়াম বুলি ভাবিছো। ভাল চিন্তা কৰিছা। গাঁৱৰ মুৰব্বী কেইজনমানকো ক'ব। আমাৰ গজেন গাই আৰু নৰেন খুৰা আহিয়ে পালে। কি হল বাবা তহঁতৰ? খুৰা মানে আমি অহাকালি এটা ৰেলী উলিয়াম বুলি ভাবিছো স্বাধীনতা দিৱস উপলক্ষে। ভাল কাম, সুন্দৰ কথা। সেয়েহে আপোনালোকে আমাৰ লগত থাকিব লাগিব। নিশ্চয় নিশ্চয় থাকিম, খালি সময়টো ক'লে হ'ল। অহাকালি ৰাতিপুৱা ৭:৩০ বজামানত হ'ব। ঠিক আছে, আমি সময়ত উপস্থিত হ'ম। মোক দেখোন নকলি, ময়ো যাম। আৰে যাৰা ভাই, তইতো যাবি, তই নগ'লে আৰু ৰেলী হ'ব নেকি? এতিয়া আমি ৰেলী আৰম্ভ কৰিম। ঠিক আছে খুৰা, কৰক। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ। জয় হিন্দ। এতিয়া আমি জাতীয় পতাকা উত্তোলন কৰিম। জনগণ মন অধিনায়ক জয় হে, ভাৰত ভাগ্য বিধাতা,
पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग बिंद हिमाचल यमुना गंगा उच्चल जलधि तरंग तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे